আপুনি দেখিবলৈ পাব নদীবান্ধ এটাৰ পৰা হ'ব পৰা ভয়াৱহতা। চৰকাৰটো বাদে দিয়ক, আপুনি ভিডিঅ'টো তেতিয়া সম্পূৰ্ণকৈ চাব যেতিয়া শিৱসাগৰৰ গৰুকুটিৰ দৰে লখিমপুৰ ধেমাজি মাজুলীখনো নোহোৱা হৈ পৰিব। আপোনালোকে দেখি থকা এইখন বাৰিষা ফেনে ফুটুকাৰে বাঢ়ি থকা সোৱণশিৰি নদী। এই সোৱণশিৰি নদীৰ ওপৰতে আছে গেৰুকামুখৰ 200 মেগাৱাটৰ বৃহৎ নদীবান্ধ। বৰ্তমান সময়ত আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অৰ্থাৎ ৰাতিপুৱাৰ পৰা গধূলিলৈকে ব্যৱহাৰ কৰা সৰহসংখ্যক সামগ্ৰী বিদ্যুৎ চালিত, অৰ্থাৎ বৈদ্যুতিক শক্তিৰ অবিহনে মানৱ জীৱন বৰ্তমান সময়ত অচল হৈ পৰাৰ দৰে। সেয়েহে ভেন্দিপাতিৰ দ্বাৰা প্ৰচাৰ হোৱা এই ভিডিঅ'টোৰ দ্বাৰা নদীবান্ধৰ বিৰোধিতা কৰা হোৱা নাই, মাত্ৰ নদীবান্ধৰ পৰা হ'ব পৰা ৰাইজৰ সমস্যাসমূহে উত্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। সোৱণশিৰি নৈৰ ওপৰৰ এই গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পটো বাৰিষা যদি কেনেবাকৈ ভাগিবলৈ হয়, বিশেষজ্ঞসকলৰ মতে তামোল গছৰ ওপৰেৰে পানী বব লখিমপুৰ, শোণিতপুৰ, ধেমাজি আৰু মাজুলী অঞ্চলত। যদি আপুনি ভিডিঅ'সমূহ ভালদৰে প্ৰত্যক্ষ কৰিছে তেনেহ'লে আপুনি দেখিবলৈ পাব নদীখনৰ দুয়োটা পাৰে এটাও সুপৰিকল্পিত বা শক্তিশালী মাথাউৰিটোৰ পিছৰে কথা নিম্নতম মাথাউৰিও দেখিবলৈ নাপায়। নদীখনৰ দুয়োটা পাৰে একোটাকৈ শক্তিশালী মাথাউৰি নিৰ্মাণ নকৰাকৈ গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ কৰি দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক পোনপটীয়াকৈ মৃত্যুমুখলৈ ঠেলি দিয়া হৈছে। কংগ্ৰেছ চৰকাৰৰ দিনতে আৰম্ভ হোৱা সেই নদীবান্ধটো তেতিয়া বিৰোধী পক্ষ বিজেপি পাৰ্টীয়ে সেই নদীবান্ধটোক লৈ তীব্ৰ বিৰোধিতা কৰিছিল। শেষত বিজেপি চৰকাৰৰ দিনতে সেই নদীবান্ধটোৰ বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ কৰা হ'ল। বিভিন্ন দল সংগঠনে সেই নদীবান্ধটোক লৈ প্ৰতিবাদ কৰিছিল যদিও বহুজনে ক'ব বিচাৰে দল সংগঠনৰ মুৰব্বী নেতাকেইজনৰহে পকেট ভৰিল। বহু বিশেষজ্ঞই এইটো মত পোষণ কৰিছে যে সোৱণশিৰি নৈৰ সেই গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্প থকা পাহাৰৰ সেই অংশটোৰ মাটিবোৰ ঠুনুকা, অৰ্থাৎ নদীবান্ধটোৱে বিপদ মাতিব পৰাৰ সম্ভাৱনা যথেষ্ট বেছি। নদীবান্ধটোৰ বাৰিষা সময়ত গোটেই গেটকেইখন খুলি দিয়াৰ লগে লগে 2 ঘণ্টা সময়তে বানে উপচি পৰে। আচলতে বানপানীৰ বৰ্ণনা কৰিবলৈ মোৰ ভাষাৰ অভাৱ হৈছে। আপোনালোকে শিৱসাগৰৰ কথা মনত পেলালেই হ'ব। শিৱসাগৰত 100 বছৰৰ মূৰত এবাৰ মানুহৰ ঘৰ বাৰী মাটি ভেটি একো নোহোৱা হৈছে, কিন্তু লখিমপুৰৰ একোটা পৰিয়ালত প্ৰায় 15 বাৰ 16 বাৰলৈকে নদীয়ে ঘৰ মাটি বাৰী সা সম্পত্তি সকলো লৈ যোৱাৰ উদাহৰণ আছে। এতিয়া মোৰ প্ৰশ্ন হ'ল, অসমৰ এই মূল সমস্যাসমূহৰ সমাধান কোনে কৰিব? কোনে মাত মাতিব সেই দুখীয়া মানুহবোৰৰ বাবে? অসমৰ এই মূল বানপানী সমস্যাটোৰ সমাধান কোনে কৰিব? এই সমস্যাটোক লৈ পেলাই মাত কোনে মাতিব? নে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে আমাক আৰু 5 বছৰ দিয়ক, অসমৰ বানপানী সমস্যা নোহোৱা কৰি দিম আৰু আমি হাত চাপৰি বজাই সান্তনা লৈ থাকিব লাগিব? হয়, আমাক অৰুণোদয় পইচাৰ প্ৰয়োজন যদিও চৰকাৰক এই আমাৰ সমস্যাসমূহৰ সমাধানৰ উপায় জানো আমিয়ে বিচাৰিব নালাগিব?